ঘৰতেনো কিমান থাকিম, সিফালে স্কুল কলেজো বন্ধ। ইটোকে হাই ছেকেণ্ডেৰীৰ মেট্ৰিক পৰীক্ষা শেষ হোৱা নাই, সেইবাবে স্কুল কলেজ বন্ধ। বতৰটো আজি বহুত ধুনীয়া কৰিছে। বাহিৰলৈ নগ'লেতো নহয়, এবাৰ বাহিৰৰ পৰা আহিব। বাহিৰত আহিও দেখিলো যে কোনো এটা চলিও নাই, মানে সিহঁতৰ স্কুল কলেজ খোলা। কালি 2:40 হ'ল, মোৰ আকৌ 4 বজাৰ পৰা টিউচন আছে। কালি ওলালো, মানে মই এতিয়া যাম মামাহঁতৰ ঘৰত, মানে আমাৰ ঘৰৰ মানুহ আজি ক'ৰবালৈ যাব। অলপ সময় থাকি 4 বজাত টিউচনলৈ যাম। এই ফুলটো মই কালি পুতিম বুলি আনিছিলো, আজি অৱস্থা চাওক। স্কুল কলেজ বন্ধ হোৱাৰ কাৰণ মানে আমাৰ তাত হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষা দুয়োটা চেণ্টাৰে আছে, সেইবাবে আমাৰ স্কুল কলেজ বন্ধ। আচল মেইন বস্তুটোৱে পাহৰিছিলো। ইফালে ৰাস্তাৰ কামো শেষ হৈছে। মাহঁতৰ ঘৰ আহি পালো, ইয়াৰ পৰা আপোনালোকক আমাৰ গাঁওখন ভালদৰে দেখুৱাওক। বেছি কাষলৈ নাযাওঁ, পৰিব লাগিলে হ'ব আৰু। ইয়াৰ পৰা গাঁওখন ইমান ধুনীয়া দেখি। আপোনালোকক এটা বস্তু দেখুৱাও, ইয়াতে কিমান এল'ভেৰা গাছ আছে। কাৰ কাৰ এল'ভেৰা গাছ আছে এবাৰ কমেণ্ট কৰি জনাবচোন। আৰু মোৰো টিউচন কৰিবলৈ যাব টাইম হ'ল, ইহঁতকো দিলোঁ বাই বাই। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে, আজিলৈকে বাই বাই।